আসসালামু আলাইকুম রহমতুল্লাহ বরকাত। বিসমিল্লাহির রহমানির রহিম। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বা'দ। ভাই মোহতরম, দোস্ত, বুজুর্গ, ভাই ও বহনো, আল্লাহ রাব্বুল ইজ্জতৰ বহুত ডাঙৰ এহসান, ফজল আৰু কৰমৰ বদলত আমাৰ সন্মুখত ৰমজান মাহ, আমাক ৰমজানৰ তৌফিক দিছে। দোস্ত বুজুৰ্গ, এইটো মাহত তামাম আসমানী কিতাব নাজিল হৈছে। এইটো মাহৰ ফজিলত অন্যান্য মাহৰ তুলনাত বহুত ডাঙৰ হয়। এইটো মাহক আল্লাহ নিজেই আল্লাহৰ মাহ বুলি কৈছে, আৰু কোনো বদলতৰ, কোনো আমলৰ বিপৰীতে এনেকুৱা আল্লাহৰ পোৱাৰ বিষয়ে কোৱা নাই, যিটো নেকি ৰমজান মাহত কৈছে। যিয়ে ৰোজা ৰাখিব কৈছে, ৰোজাৰ বদলতে সি আল্লাহক পাব। ৰোজাৰ বদলা হৈছে আল্লাহ। কোনো আমলৰ বদলা কিন্তু আল্লাহ নহয়, কিন্তু ৰোজাৰ আমলৰ বদলতত আল্লাহ নিজেই কৈছে যে তোমালোকে মোক পাবা। সেইকাৰণে আমি যাতে সবেই ৰোজাৰ এহতেমাম কৰোঁ, সবেই যাতে ৰোজাৰ অকণমান গুৰুত্ব দি কৈছে, যদি কোনোবাই এটা ৰোজা ভাঙি, কোনোবাই যদি ৰমজান মাহৰ এটা ৰোজা ভাঙে আৰু এইটো ৰোজাৰ বদলতে সি গোটেই জিন্দগী অন্য মাহত ৰোজা কৰে, তথাপি ই এটা ৰমজান মাহৰ ৰোজাৰ তুলনাত সমান হ'ব নোৱাৰে। সেইকাৰণে বহুত ডাঙৰ হয় এটা ৰোজা, যাতে আমি ৰোজাৰ এহতেমাম কৰোঁ। আৰু এইটো মাহত 4টা কাম বেছি কৰিব লাগে। এটা হাদিছৰ সাৰাংশ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকে 4টা কাম বেছিকৈ কৰিবা। 1 নম্বৰ, তোমালোকে কলিমায়ে তৈয়বা বেছি বেছি পঢ়িবা। নম্বৰ 2, আস্তাগফিৰুল্লাহ বেছি বেছি পঢ়িবা, অৰ্থাৎ তওবা বেছি বেছি পঢ়িবা। নম্বৰ 3, তোমালোকে জাহান্নামৰ পৰা মুক্তিৰ কাৰণে দোৱা কৰিবা আল্লাহৰ ওচৰত। আৰু নম্বৰ 4, জান্নাতৰ কাৰণে, নিজৰ কাৰণে দোৱা কৰিবা। এই 4টা কাম বেছি বেছি কৰিব লাগে। দোস্ত বুজুৰ্গ, গতিকে আমাৰ ৰোজা শুদ্ধ হোৱাৰ কাৰণে, যিকোনো আমলি শুদ্ধ হোৱাৰ কাৰণে আমাৰ 2 প্ৰকাৰৰ ইলিম লাগে, এটা ফাজাইল ইলিম আৰু এটা মাছাইল ইলিম। অৰ্থাৎ এটা আমল কৰাৰ বিপৰীতে কি প্ৰতিদান পাম আল্লাহৰ ওচৰত, সেইটো জনা থাকিব লাগিব। আৰু এই ৰোজাটো শুদ্ধ হোৱাৰ কাৰণে এইবোৰ আমাৰ মাছাইল আছে কিছুমান ৰোজাৰ, সেইবোৰ জানিব লাগিব। তো সেইকাৰণে ফাজাইলে ৰমজান, ফাজাইলে তাবলিগ কিতাপখনৰ ভিতৰত এটা আছে, চেপ্টাৰ আছে, ফাজাইলে ৰমজান। এইটো সবেই ঘৰত পঢ়িব, নিজেও পঢ়িব, আনকো পঢ়াৰ কাৰণে ক'ব, তেতিয়াহ'লে ৰোজাৰ গুৰুত্বটো পাব। আৰু ৰোজাৰ মাহত অন্য আমলো বঢ়াব লাগে। কোৰাণ পাকৰ তিলাৱত, জিকিৰ আজকাৰ, নফল নামাজ, তাহাজ্জুদৰ নামাজ, এইবোৰ বেছি বেছিকৈ পঢ়িব লাগে। কাৰণ এইটো মাহত আল্লাহ একৰ বদলতত 1000 ৰাখিছে। যদি কোনোবাই অন্য মাহত 1000 বাৰ 1000 নেকি কৰিছে, এইটো মাহত সি এটা আমলতেই, অৰ্থাৎ এইটো মাহত এটাৰ বদলতে আল্লাহ তাআলা এটা আমলৰ বদলতে 1000 আমল দিব, 1000 নেকি দিব, এটাৰ বদলতে 1000 নেকি দিব। সেইকাৰণে আমি এইটো মাহত যাতে বেছি বেছিকৈ আমলৰ চেষ্টা কৰোঁ। আৰু যিবোৰ মাছলা মাছাইল আছে, আৰু জাকাত যাৰ ওপৰত ৱাজিব, জাকাত দিয়াৰ চেষ্টা কৰোঁ। এই ৰমজান মাহত জাকাত আদায় কৰিলে বেছি সওৱাব পাব। আৰু এইটো মাহত বেছিকৈ গৰীব দুখী মানুহবিলাকৰ উপকাৰৰ কাৰণে চেষ্টা কৰোঁ। সেইকাৰণে সবেই যাতে আমি এইটো মাহ আল্লাহ তাআলা ভালকৈ পাৰ কৰে, আল্লাহ তাআলা মোক আৰু গোটেই পৃথিৱীৰ মানুহক এই ৰমজান মাহৰ বৰকত হাসিল কৰাৰ তৌফিক দান কৰক। আমিন।